সকলোৰে ভালনে খবৰ? মই আছোঁ ভালে। ভিডিঅ' দিব পৰা নাই, সকলোৱে চাগে অপেক্ষা কৰি আছা। আৰু ভিডিঅ'টি দিব নোৱাৰাৰ কাৰণটো হৈছে মোৰ বন্ধুজনৰো জ্বৰ হৈ আছে আৰু মোৰো জ্বৰ হ'ল। মাতত চাগে মোৰ বুজিয়ে পাইছে, তাৰ কাৰণে আজি অকণমান ভাল পালোঁ। ভাল পাই কিনে ওলাই আহিলোঁ ভিডিঅ'টি দিম বুলি, আৰু আহি ভিডিঅ'টি বনাম বুলি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি ভাবিলোঁ আৰু ভিডিঅ' আৰু ব্লগ বনাব পৰাই নাই। আজি ভিডিঅ'টি মই এটা বেলেগ বিষয়বস্তুৰ ওপৰত ক'ব গৈ আছোঁ, আৰু সেই তিনিটা বস্তুৰ ওপৰতে ক'ম বাৰু। মই সেই তিনিটা বস্তু প্ৰায় পৃথিৱীখনত বৰ্তমান সময়ত অত্যন্ত দৰকাৰী, আৰু সেই তিনিটা বস্তুৰ কাৰণে মানুহৰ জীৱনো গৈছে, কোনোবাই ছুইচাইড কৰিছে, কোনোবা এক্সিডেণ্ট হৈ মৃত্যু হ'ব লগা হৈছে। এনেকুৱা বিভিন্নটা কাৰণত বহুতৰো নিজৰ প্ৰাণটো গৈছে। আৰু সেই তিনিটা বস্তু আজি মই ক'ম, আৰু সেই তিনিটা বস্তু সকলোৱে মনত ৰাখিব। আৰু তিনিটা বস্তুৰে প্ৰথমৰ আখৰটো ম আখৰ। এতিয়া কোনোবাই ধৰিব পাৰিছেনে কি বা বস্তু? আৰু সেই তিনিটা বস্তু হৈছে, 1 নম্বৰ হৈছে মৰম, আৰু 2 নম্বৰ হৈছে মটৰচাইকেল, 3 নম্বৰ হৈছে মোবাইল ফোন। আৰু সেই তিনিটা বস্তু জীৱনত দৰকাৰী, আৰু জীৱনটো সেই তিনিটা বস্তু নহ'লে নহয় বৰ্তমান সমাজতে। আকৌ মটৰচাইকেলখন বহুত দৰকাৰী। মটৰচাইকেলখনৰ কাৰণে মানুহ আনিছে, লৈছে, ফাৰ্ষ্ট আজি চলাই গৈছে, অলপ জোৰে চলাই গৈছে, কি আৰু তীব্ৰ গতি গৈছে, স্বৰ্গগতি হৈ গৈছে। আৰু 2 নম্বৰটো হৈছে মোবাইল ফোন। মোবাইল ফোনো ঠিক তেনেকুৱাই। মোবাইল ফোনৰ কাৰণে আমাৰ এতিয়া নতুন প্ৰজন্ম ল'ৰা ছোৱালীবিলাক এনেই গুচি গৈছে, কাৰণ মোবাইলত গেম আছে, গেম খেলি আছে। সেইফালে কলেজত টিচাৰে পঢ়ুৱাই আছে, ঘৰত কৈছে কলেজত গৈছোঁ, কলেজত পঢ়ি আছোঁ, গৈ কিনে কি কৰিছে, মোবাইলটো টিপি আছে। তাতে যায় দোকান এখনতে বহি লৈছে বা বেলেগতে বহি লৈছে, লৈ কিনে সিহঁতৰ মোবাইল টিপি আছে। মোবাইল টিপি থাকোঁতে সিহঁতৰ সেনেকৈ জীৱনটো। আৰু 3 নম্বৰটো হৈছে মৰম। যাৰ আকাৰ উকাৰ নাই, সেইটোৱে হৈছে মৰম। আকাৰ উকাৰ নোহোৱা বস্তু যেতিয়া মৰম বিচাৰি কিনে বহুত হাবাথুৰি, আৰু মৰম বিচাৰি যাই লাষ্টত মৰণ পায়। মৰণ মানে মৃত্যু খাবতিব লগা হয়। আৰু এই তিনিটা বস্তু মই আজি কৈ দিলোঁ, সকলোৱে শ্বেয়াৰ কৰি দিব, সকলোকে জনাই দিব যে এই তিনিটা বস্তুৰ পৰা ব্যৱহাৰ কৰিবা, কমকৈ ব্যৱহাৰ কৰিবা, তেতিয়াহ'লে জীৱনটো গতি আগুৱাই যোৱাত বহুত সুবিধা হ'ব। সেইকাৰণে মই এই তিনিটা বস্তু ক'ব লগা হ'ল। মোৰ বন্ধুসকলে কৈ আছে এই তিনিটা বস্তুৰ ওপৰত এটি ভিডিঅ' বনাই দিয়া, আৰু মই ভিডিঅ'টো বনাই দিলোঁ। এতিয়া সকলোৱে চাব, আৰু চাই যদি ভাল লাগিল এটা লাইক কৰিব, কিন্তু আৰু এটা বস্তু নাপাহৰিব, কমেণ্ট কৰি কিনে তাতে তলত লিখি দিবা যে ভাল লাগিছে আৰু এনেকুৱা ভিডিঅ' লাগে বা নালাগে, সেইটো কৈ দিবা। তাৰপিছত মোৰ ভিডিঅ'সমূহ সদায়তো পাই থাকিব লাগিব, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখিনিকে ক'লোঁ, বাই বাই।